জুবিন গাৰ্গে মই কৈছোঁ না 1% ভাল পোৱা নাছিল। শ্যাম কানুকতো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়। জুবিন বলা 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 তুমি ব্ৰেণ্ড এম্বেচাডৰ, তুমি নহ'লে নহ'ব, তুমি নহ'লে নহ'ব। আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন, মই আৰু এটা আজি প্ৰশ্ন সুধিম, ইমান দিনে প্ৰশ্নটো সোধা নাই। এই চাৰিটা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে। প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। সেই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত? হু আৰ দে? নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? আকৌ এবাৰ মই জুবিনদাৰ বাবে আপডেট লৈ আহিলোঁ আপোনালোকৰ মাজত। ঠিক আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যে জুবিনদাৰ ন্যায় কেতিয়া পাব আৰু শ্যাম কানু সিদ্ধাৰ্থক শাস্তি কেতিয়া দিব, আদালতত কেনেকৈ আৰু আদালতত চাৰ্জশ্বিট কেনেকৈ হ'ব, শ্যাম কানু সিদ্ধাৰ্থে জুবিনদাক হত্যা কেনেকৈ কৰিছিল, ছিংগাপুৰত কি প্লেনিং কৰিছিল, কি প্লেনিং কৰি জুবিনদাক হত্যা কৰিছিল, এইটো সম্পূৰ্ণ কথা লৈ সম্পূৰ্ণ ভিডিঅ'ৰ আপডেটৰ মাজেৰে আপোনালোকে আজি গম পাব যে জুবিনদাৰ ন্যায় কেতিয়া পাব আৰু জুবিনদাক কেনেকৈ হত্যা কৰিছিল। ক'ব গ'লে বহুত কথা আছে। শ্যাম কানু আৰু সিদ্ধাৰ্থে ঘৰৰে মানুহ বোলে ভাবি লওক, হয় না নহয় বন্ধু বান্ধৱী? সিদ্ধাৰ্থে জুবিনদাৰ কি আছিলে, মেনেজাৰ আছিলে, আৰু শ্যাম কানুৱে কি আছিলে আপোনালোকেতো জানাই, মই ক'বলৈ নালাগে। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ে জুবিনদাৰ লাখ লাখ কৰোৰ টকা লুটিলে আৰু তাৰপিছত ঘৰ বাৰী বনালে, ডাঙৰ ৰেষ্টুৰেণ্ট এটা, ডাঙৰ হোটেল এটা খুলিলে সিদ্ধাৰ্থ শৰ্মাৰে জুবিনদাৰ পইচাৰে। আৰু যেনেকৈ জুবিনদাক হত্যা কৰিছিল তেনেকৈ যদি শ্যাম কানু সিদ্ধাৰ্থক হত্যা কৰে আমি বহুত ভাল পাম। আমি মনৰ পৰা দুখটো আমি এৰি দিম যে জুবিনদাক এনেকৈ হত্যা কৰিছে আৰু শ্যাম কানু সিদ্ধাৰ্থক এনেকৈ যদি হত্যা কৰে, ফাঁচি দিয়ে, আমি বহুত ভাল পাম। জুবিনৰ লাখ লাখ ফেন আছে, কৰোৰ ফেন আছে, এইবিলাক সকলোৱে ভাল পাব। আজিলৈকে জুবিনদাৰ 8 মাহ না 9 মাহ চলি আছে। ছেপ্টেম্বৰত মৃত্যু হৈছিল, ছেপ্টেম্বৰৰ 19 তাৰিখ আছিল নেকি, ছেপ্টেম্বৰৰ 19 তাৰিখে জুবিনদাৰ মৃত্যু হৈছিল। আৰু এতিয়া কি 8 মাহ 9 মাহমান এবছৰে হ'ব, কিন্তু জুবিনদাৰ ন্যায় পোৱাই নাই। আমি অতি সোনকালে ন্যায় পাবলৈ বিচাৰি আছোঁ যে জুবিনদাৰ ন্যায় অতি সোনকালে পাওক। আৰু আমি ৰাইজৰ ৰজা সকলোৱে আশীৰ্বাদ দিব লাগিব জুবিনদাৰ পত্নী গৰিমা গাৰ্গ বাইদেউক, সকলোৱে বৌক, সকলোৱে সন্মান কৰি ৰাখি থওক, যাতে জুবিনদাক কেনেকৈ সন্মান কৰিছিল বৌক এনেকুৱা সন্মান কৰি ৰাখক। আৰু আপোনালোকে চাই লওক কোৰ্টত শ্যাম কানুৰ কি ন্যায়ৰ বাবে কাহিনী চলি আছে, আপোনালোকে নিউজত সম্পূৰ্ণকৈ চাব। ঠিক আছে, এতিয়া আজিৰ ভিডিঅ'ত পোনপ্ৰথমে আপোনালোকক স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা বন্ধু বান্ধৱী জনাই দিব, আৰু জুবিনদাৰ বাবে এটা জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট লিখি দিব। ঠিক আছে, চাই লোৱা ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিয়া। মোৰ অলপ গাটো বেয়া আৰু ভইচটো অলপ বেয়া হৈ আছে, অলপ জ্বৰ হৈ আছে বন্ধু বান্ধৱীসকল, সেইকাৰণে মোৰ গাটো অলপ বেয়া, কথাটো বেছি অহা নাই আজি, হয়নে নহয় বাৰু আপোনালোকেও জানাই মোৰ অলপ গাটো বেয়া হৈ আছে। ঠিক আছে, তথাপি ভিডিঅ'টো দি দিলোঁ, আপোনালোকে চাই ল'ব আৰু কমেণ্টত জনাই দিব। ঠিক আছে, নিউজটো চাই লোৱা। জুবিন গাৰ্গে মই কৈছোঁ না 1% ভাল পোৱা নাছিল। শ্যাম কানুকতো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়। জুবিন বলা 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 তুমি ব্ৰেণ্ড এম্বেচাডৰ, তুমি নহ'লে নহ'ব, তুমি নহ'লে নহ'ব। আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন, মই আৰু এটা আজি প্ৰশ্ন সুধিম, ইমান দিনে প্ৰশ্নটো সোধা নাই। এই চাৰিটা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে। প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। সেই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত? হু আৰ দে? ষড়যন্ত্ৰ কৰা মানুহখিনি কোন? এইকেইটা চাৰিটাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে যে এনেকৈ কৰিবি, এনেকৈ কামটো কৰিবি, জুবিন গাৰ্গক এনেকৈ হত্যা কৰিবি। কিন্তু সেই কৈছিল কোনে কৈছিল? সেই মানুহবোৰ জানো ওলাল? এই মানুহবোৰ কেতিয়াও নোলায়। মই সেইকাৰণে কৈছোঁ ইলেকশ্যন শেষ, জুবিন গাৰ্গৰ ন্যায় শেষ। আজি যদি এই কেছটো SIT নহয় CBI হ'ব লাগিছিল, গুৰি শুদ্ধা চব কথা ওলাই গ'ল। কিন্তু আজি CBI যদি এইটো কেছ ল'লেহেঁতেন, গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে মনে থাকিলে। এই চাৰিটা পাৰিছে। আজি মই কাৰোবাৰ পৰা আজি পইচা লৈছোঁ মানুহ এজন মাৰিবলৈ, মই মানুহজন মাৰিলোঁ, মই হত্যাকাৰী, মোক চুফাৰীটো দিছিল কোনে? সেইটো ওলাল জানো? সেইটো কথা মই প্ৰশ্ন। এই চাৰিটাই বাৰু কামটো কৰিলে, কিন্তু সেই প্লেনটো বনাইছিল কোনে? হু আৰ দ্য পিপল? আৰু চক
বেকত যদি ভাল পাৱাৰফুল মানুহ নাথাকে নহ'লে আজি সিহঁতৰ সাহ হ'লহেঁতেন ইলেকশ্যনৰ পিছদিনাই বেল পেটিশ্যন দিবৰ কাৰণে ইলেকশ্যনৰ পিছদিনাই হত্যাকাৰী ঘৈণীয়েক ৰাস্তাত আহি ডাঙৰ ডাঙৰ কথা ক'বৰ কাৰণে। আৰু এটা কথা কওঁ, যদি দুখ লগা হ'ব যদি এইকেইটাই বেল পাইছে, মই তাৰপিছত ক'লোঁ আমিতো বাদ দিয়ক, আপোনালোক সকলোকে কৈছোঁ কোনো বিচাৰি নাপায় কিন্তু বেল দিয়াৰ পিছত ক'ত গ'ল কিন্তু সিহঁতক তেওঁলোককে লুকাই থৈ দিব। কিন্তু মই আপোনালোকেও কৈছোঁ আপোনালোকেও বিচাৰি নাপায়, মই জানো মিডিয়া মানুহে চব বস্তু খুচৰি ওলাব পাৰে, কিন্তু এই বেল পোৱাৰ পিছত এই হত্যাকাৰীকেইটাক মিডিয়া মানুহেও বিচাৰি নাপায় কিন্তু, কাৰণ দে উইল বি ভেৰি ছিকিউৰলি প্ৰটেক্টেড। কাৰণ এটা মুখ খুলিলে 10টা তলত শিপা ওলাই যাব, মই কৈ দিলোঁ। চব দুখ লগা হ'ব। আৰু মই ৰাইজক কৈছোঁ আপোনালোকে চব বস্তু পাহৰি গ'লতো, দুখ লাগিছে তাৰমানে। আৰু জুবিনক আত্মাৰ শান্তিৰ বাবে যে চাকিটো দিছে, আত্মাটো শান্তি পালেহে চাকিটো ল'ব। জুবিনৰ আত্মাত ভতলি আছে ইয়াতে যে মই কেতিয়া ন্যায় পাম, এইবোৰ দুখ লাগে কথা শুনিলে। আৰু আপোনালোকে এইবোৰ পাহৰি গৈ আছে। চ' মই সেইকাৰণে সুধোঁ ক'ত গ'ল আপোনালোক, এই পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল? ইলেকশ্যনৰ আগদিনালৈকে যেন চিঞৰি আছিল জুবিনৰ নাম লৈ ক'ত গ'ল এতিয়া আপোনালোক? হৈ গ'ল তাৰমানে চেছ। আকৌ তাৰমানে নেক্সট যেতিয়া 4 বছৰ পিছত ইলেকশ্যনৰ সময়ত এতিয়া আকৌ চবে মাতিব তাৰমানে। আজি ক'ত গ'ল? এই উকিলখিনিৰ কথা মই কৈ আছিলোঁ, কোনো উকিলে নল'লে, অসমৰ উকিলে ল'লে কেছ। কেইটাই মাতিলে? মই অকলে চিঞৰিলোঁ, মই অকলে মাতিলে নহ'ব, ইমান সংগঠন আছিল, ইমান আমাৰ মানুহ আছিল, কিয় নামাতিলে কোনো? বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাত মাতি থৈ গ'ল। জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল, ইয়াত আহি বহি থৈ গ'ল অসমত। কোনোবা এটা আগবাঢ়ি আহিলেনে? তেওঁক মাৰপিট কৰিব নালাগে ন? তেওঁকতো বুজাব পাৰিলেহেঁতেন অসমীয়া মানুহ হৈ যে আমাৰ অসমৰ হৈ আপোনালোকে প্লিজ এই আমাৰ এজন ঈশ্বৰৰ পুত্ৰক আপোনালোকৰ হত্যাকাৰীকেইটা বচাব চেষ্টা নকৰিব। ডিড এনিৱান স্পীক আউট? ন'বডি স্পীক আউট। মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক, কেনেকৈ ল'ব পাৰে? সেইটোতো বাদেই দিয়ক, বাহিৰা মানুহটো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল। কিন্তু অসমীয়া উকিলেওতো ল'লে জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে। তেওঁলোকক মইতো ইমানখিনি কৈছিলোঁ, তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম, কেছটো নল'ব। কিন্তু কোনোতো নামাতিলে। এনেই ফেচবুকত বহি পেলাই জুবিনৰ কথা ডাঙৰ লিখি থাকিলে নহ'ব ন। আপোনালোকৰ এটা সংগঠন আছে, আপোনালোকৰ ইমানখিনি আমাৰ পাৰ্টি আছে, অমুক আছে তমুক আছে, আপোনালোকে গোট খাই আহক না। এটা মানুহে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি। সেইকাৰণে দুখ লাগিছে মোৰ। মইতো কৈছোঁ ন, মইতো এটা ন্যায় চিয়াৰ কথা নাই, আহিব লাগে কোৰ্টত আহিছোঁ, বাছ সেইটোৱে কথা। কি হয় মই চাওঁ, আৰু ভগৱানে কৰক। নাজানো জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে। আইটেম নম্বৰ 5 আছে অনাৰেবল জাষ্টিছ পাৰ্টিজ্যোতি চৈতন্য, কিন্তু তেখেতে যেতিয়া আইটেমটো কল কৰিলে, অৰ্থাৎ কেছটো কল কৰিলে, তেতিয়া অনাৰেবল কোৰ্টে ক'লে যে মই এই কেছটো ল'ব ইচ্ছা নকৰোঁ, যিটো আমাৰ ইউজ কৰা বুলি হয়। তেওঁ ক'লে ডিষ্ট্ৰিক্ট ৰিপৰ্টে আইটেম বেলেগ বেঞ্চৰ যিটো ল'ব তেওঁলোকৰ ওচৰত যাব। মানে আজি শুনানি নহ'ব তেওঁৰ? একোৱেই নহ'ব, তেওঁ নলওঁ বুলি কৈছে। জাজে নিজে কৈছে মই এই কেছটোৰ পৰা বঞ্চিত থাকিব বিচাৰিছোঁ, তেওঁ পাৰ্চনেল থাকিব সেইটো কাৰণে তেওঁ ল'ব ইচ্ছুক নকৰোঁ। নেক্সট কিবা হেৰিং নাই দিয়া, কাৰণ কিয় কাৰণে সেইটো ৰেজিষ্ট্ৰীয়ে ডিচাইড কৰিব আকৌ কেতিয়া উঠিব, কাৰণ তেওঁলোকৰ উকিল কলকাতাৰ পৰা আহিছে যিহেতু। চ' সেইটো কাৰণে তেওঁলোক চাগে ৰেজিষ্ট্ৰীত যাই কথা পাতিব পাৰে। ত' ৰেজিষ্ট্ৰীত কথা পাতি যদি ডেট এটা নিৰ্ধাৰিত কৰে, সিহঁতে ফিক্স আইটেম হিচাপে আহিব, নহ'লে এনি টাইম আহিব পাৰে। ঠিক আছে। আইটেম নম্বৰ 5 আছে অনাৰেবল জাষ্টিছ পাৰ্টিজ্যোতি চৈতন্য, কিন্তু তেখেতে যেতিয়া আইটেমটো কল কৰিলে, অৰ্থাৎ কেছটো কল কৰিলে, তেতিয়া অনাৰেবল কোৰ্টে ক'লে যে মই এই কেছটো ল'ব ইচ্ছা নকৰোঁ, যিটো আমাৰ ইউজ কৰা বুলি হয়। তেওঁ ক'লে ডিষ্ট্ৰিক্ট ৰিপৰ্টে আইটেম বেলেগ বেঞ্চৰ যিটো ল'ব তেওঁলোকৰ ওচৰত যাব। মানে আজি শুনানি নহ'ব তেওঁৰ? একোৱেই নহ'ব, তেওঁ নলওঁ বুলি কৈছে। জাজে নিজে কৈছে মই এই কেছটোৰ পৰা বঞ্চিত থাকিব বিচাৰিছোঁ, তেওঁ পাৰ্চনেল থাকিব সেইটো কাৰণে তেওঁ ল'ব ইচ্ছুক নকৰোঁ। নেক্সট কিবা হেৰিং নাই দিয়া, কাৰণ কিয় কাৰণে সেইটো ৰেজিষ্ট্ৰীয়ে ডিচাইড কৰিব আকৌ কেতিয়া উঠিব, কাৰণ তেওঁলোকৰ উকিল কলকাতাৰ পৰা আহিছে যিহেতু। চ' সেইটো কাৰণে তেওঁলোক চাগে ৰেজিষ্ট্ৰীত যাই কথা পাতিব পাৰে। ত' ৰেজিষ্ট্ৰীত কথা পাতি যদি ডেট এটা নিৰ্ধাৰিত কৰে, সিহঁতে ফিক্স আইটেম হিচাপে আহিব, নহ'লে এনি টাইম আহিব পাৰে। সেইটো কাৰণে তেওঁ ল'ব ইচ্ছুক নকৰোঁ। নেক্সট কিবা হেৰিং নাই দিয়া, কাৰণ কিয় কাৰণে সেইটো ৰেজিষ্ট্ৰীয়ে ডিচাইড কৰিব আকৌ কেতিয়া উঠিব, কাৰণ তেওঁলোকৰ উকিল কলকাতাৰ পৰা আহিছে যিহেতু। চ' সেইটো কাৰণে তেওঁলোক চাগে ৰেজিষ্ট্ৰীত যাই কথা পাতিব পাৰে। ত' ৰেজিষ্ট্ৰীত কথা পাতি যদি ডেট এটা নিৰ্ধাৰিত কৰে, সিহঁতে ফিক্স আইটেম হিচাপে আহিব, নহ'লে এনি টাইম আহিব পাৰে। ঠিক আছে। আইটেম নম্বৰ 5 আছে অনাৰেবল জাষ্টিছ পাৰ্টিজ্যোতি চৈতন্য, কিন্তু তেখেতে যেতিয়া আইটেমটো কল কৰিলে, অৰ্থাৎ কেছটো কল কৰিলে, তেতিয়া অনাৰেবল কোৰ্টে ক'লে যে মই এই কেছটো ল'ব ইচ্ছা নকৰোঁ, যিটো আমাৰ ইউজ কৰা বুলি হয়। তেওঁ ক'লে ডিষ্ট্ৰিক্ট ৰিপৰ্টে আইটেম বেলেগ বেঞ্চৰ যিটো ল'ব তেওঁলোকৰ ওচৰত যাব। মানে আজি শুনানি নহ'ব তেওঁৰ? একোৱেই নহ'ব, তেওঁ নলওঁ বুলি কৈছে। জাজে নিজে কৈছে মই এই কেছটোৰ পৰা বঞ্চিত থাকিব বিচাৰিছোঁ, তেওঁ পাৰ্চনেল থাকিব।
সেইটো কাৰণে তেওঁ ল'ব ইচ্ছুক নকৰোঁ আৰু নেক্সট কিবা হেৰিং দিছিল নাই দিয়া কাৰণ কিয় কাৰণে সেইটো ৰেজিষ্ট্ৰিয়ে ডিচাইড কৰিব আকৌ কেতিয়া উঠিব কাৰণ তেওঁলোকৰ উকিল কলকাতাৰ পৰা আহিছে যিহেতু চ' সেইটো কাৰণে তেওঁলোক চাগে ৰেজিষ্ট্ৰিত যাই কথা পাতিব পাৰে ত' ৰেজিষ্ট্ৰিত কথা পাতি যদি ডেট এটা নিৰ্ধাৰিত কৰে সেইমতে ফিক্স আইটেম হিচাপে আহিব নহ'লে এনি টাইম আহিব পাৰে ঠিক আছে।